guys, what's up? কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো ওয়েলকাম টু আৰু এটা নতুন ব্লগলৈ। তো আজি যাই আছো মই ৰাব্বা নিশ্চয় আপোনালোকে চবে চিনি পায় দাদা তাত। তো মই দুদিন আগত এটা শ্বুট কৰিছিলোঁ তেওঁৰ লগত। তো তাৰে এটা ডাবিং দিবৰ কাৰণে বহুত দিন পৰা কৈ আছে। তো মই যাবই পৰা নাই এই বেমাৰৰ কাৰণে। তো যাওঁ তাতে আজি। তো বলক। তো গাইজ মই ঘৰৰ পৰা ওলাই গ'লোঁ। তো আহি পালোঁ আমাৰ যোৰাবাট। তো এইফালে ভিউ চাওক। তো ইয়াতে মানে অলপ মোৰ পেচাব লাগিল। তো সেইকাৰণে মই ৰখি দিলোঁ। তো এতিয়া তালৈকে নৰখাকৈ একদম যাই থাকোঁ। তো এইফালে চাওক, এফালে আমাৰ সোণাপুৰীখিনি যোৰাবাট, এইটো গমেই পায় ফেক্টৰী চিমেণ্টৰ। তো ৰাস্তাৰ কাষত ৰখি আছোঁ। এইটো ৰখাটো ইমান ছেফ নহয়। তো সেইকাৰণে যাওঁ, চাউণ্ড ভালকৈ নাহিব পাৰে। তো ডাইৰেক্ট যাই কিনে লগ পাই আছোঁ তালৈকে, নহ'লে বা ৰাস্তাত। তো বলক। আজি সন্ধিয়া মাইকত কৈ দিয়া হ'ব। তো গাইজ মই আহি পালোঁ এতিয়া ডাবিং দিয়া ইয়াতে। তো আজি চবৰে চিনাকি লগ কৰাই আছোঁ, ৰাব্বানিদা। তো ৰাব্বানিদা, হেল্ল', কি খবৰ তোমাৰ? মোৰ ভাল আৰু কাম কৰি বহুত বেছি ভাল লাগিলে। আপোনালোকে চাব, অতি সোনকালে আহি আছে 13ৰ ডাবিং চলি আছে। ডাবিং প্ৰায় কমপ্লিট হ'লেই আৰু প্ৰণৱৰ একদম লাষ্টত আছিলে। প্ৰণৱৰ অকণমান প্ৰব্লেম হৈছিলে, সেইটো কাৰণে বাৰু এতিয়া দুই এটা আছে আৰু দুই এটা মানে চবেই সপ্তাহত ফ্ৰী নাথাকেতো, বহুত প্ৰব্লেম থাকে আৰু। চ' সেইটো কাৰণে এতিয়া আৰু আমি গানটো বনাই আছোঁ 13ৰ। গান হৈ আছে, গানৰ কাম চলি আছে। ইফালে আমাৰ এডিটিঙৰ কালাৰ গ্ৰেডিং হয়, এডিটিং পূৰা কমপ্লিট, কালাৰ গ্ৰেডিং হৈ আছে এতিয়া। আৰু মিউজিকো অকণমান কৰি আছে। এতিয়া ফুলিৰ কামটো বাকী আছে। তাৰপিছত আমি এতিয়া প্লেন কৰিছোঁ 13টো কেতিয়া ৰিলিজ কৰিম, কিন্তু এতিয়া নকওঁ বাৰু, আহি যাব জল্দি, অতি সোনকালে। ইয়াৰ পিছত নেক্সট ৱেব ছিৰিজ তুমিতো দুদিন পিছত আপলোড দিবা ন? এই দুদিন ভিতৰত আমাৰ ডেটটো দিয়ে দিম, তেতিয়া মই কৈ দিওঁ ফেব্ৰুৱাৰী 13 তাৰিখ মানত দিম আমি। তো আহি আছে বহুত জল্দি 13। তো এইটোতো বহুত দিনৰ পৰা কৈ আছিল, এইটো আহি আছে। ফাৰ্ষ্টত নৱেম্বৰত আছিলে, নৱেম্বৰৰ পৰা পষ্টপন কৰিলোঁ ডিচেম্বৰত 13ত। আজি ডিচেম্বৰ 1 তাৰিখ, ডিচেম্বৰ 13ত কৰিলোঁ। কিন্তু ডিচেম্বৰত গৈ বস্তুটো মানে বেয়া হৈ যাব জল্দি কৰিলে। মিউজিকত অকণমান টাইম লাগিবতো, গানো আছে, আৰু সেইটো কাৰণে মানে একদম ভাবিছোঁ একদম ধুনীয়াকৈ ভালকৈ প্ৰমোশ্যন কৰি ফেব্ৰুৱাৰী 13ত দিম বুলি। তো চাব সকলোৱে। তাৰ আগতে গান আহিব দেই আমাৰ। গান কেইটা গান আছে এইটো ফিল্মটোত? গান এতিয়ালৈকে এটাই দিম, বাকী লাষ্টৰ গানটো লাষ্টত যাব বাৰু। মানে টোটেল দুটা গান আছে নেকি? দুটা গানে যাব। আচ্ছা, তো চাব আগৰ গানৰ নিচিনা এইবাৰো পুৰা হিট গান যাব। তো ৰাব্বানিদাৰ পৰা সদায়। তো গাইজ ইয়াতে ডাবিং দিলোঁ, মই শেষ হৈ গ'ল। তো ইয়াতে দিলোঁ। তো কেনেকৈ লাগিল? পাৰিছোঁ ন দিবৰ কাৰণে? একদম ধুনীয়া, বহুত ভাল হৈছে। আৰু আপোনালোকে চাব, অতি সোনকালে আহি আছে। তো মোৰ চেনেলৰ কাৰণে কিবা আৰু আপোনালোকে প্ৰণৱৰ চেনেলটো চাব। প্ৰণৱ ভালকৈ বনাই থাকা ভিডিঅ'জবোৰ, একদম ধুনীয়া কণ্টেণ্ট দি থাকা। আপোনালোকে ছাপোৰ্ট কৰিব। তো সেয়াই আশা থাকিলে আৰু। তাকে, থেংক ইউ। তো গাইজ মই এতিয়া আহিছোঁ নষ্টলৰাহঁতৰ, চিনি পায় তাতে, চবে চিনি পায় কে আমাৰ কণকণ দা। তো তাৰ আজি বাৰ্থডে, তো বাৰ্থডে উইচ কৰি যাওঁ বুলি কিনে আহিলোঁ। তো চাওঁ আছে নাই বাৰু নাজানো, তাৰে পৰা ডাইৰেক্ট ইয়ালৈকে আহি গ'লোঁ ডাবিং দি কিনে। চাওঁ ৰুমত যে আছে নাই, হেপী বাৰ্থডে কৈ যাওঁ বুলি আহিলোঁ। ভাবো তোমাৰ বুকু যদি গোলাপ নষ্ট ল'ৰা নহ'ল হয়, তেতিয়াহ'লে হ'ল হয় গোলাপ ছিংগাৰ। আমি নষ্ট বন্ধু গোটেইকেইটা আছো। হয়। তো আৰু যতীন মোৰ চবচে বেষ্ট ফ্ৰেণ্ড হয়। যতীনৰ কাৰণে এটা গান মই ডেডিকেট কৰিম। অ'কে। ভাগৰ বুজিকে নাপালো, কান্ধত পৃথিৱী দাঙিলো, এই তামাম কিৰিলি পাৰিলো, হেজাৰ চুপতি মাৰিলো, সৰু ধিতিয়ালি, সৰু দুষ্টামি, ডাঙৰ বাটৰ কেঁকুৰিতে পাওঁ
তো আমাৰ ক'লোৱে যদি গোলাপ নষ্ট ল'ৰা নহ'লে তো তেতিয়াহ'লে হ'লে গোলাপ ছিংগাৰ বহুত ফেমাছ ছিংগাৰ হ'লে ভাবি আছে লাষ্ট দিয়া বুলি কিন্তু এইটো নহয় বহুত সত্য কথা কৈ আছোঁ ইমান মৰম লগা ল'ৰাটো এই চাল বে চাল এই নিজানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ এইটো ক্লিপ চাল যাব বে হেপী বাৰ্থডে এই কেকটো কাটিব লাগিব হা কেক হয় এইটো কাটিব লাগিব মোৰ এইটো কেকৰে মোৰ অকাত আছিল মই সেইকাৰণে এইটোৱে আনিছোঁ কিন্তু এইটো কাটিব লাগিব এতিয়া নাই নাই কেকটো কাটি লওঁ তাৰপিছত তুমি খাই দিয়া মৰমত খাই দিয়া নীলা মই ইমান মৰমত আনিছোঁ তুমি ক্ৰেডিট ল'ব খোজা তো ইয়াতে বহুত ৰেচপেক্টৰ কথা হৈ আছে মানে কিবা সৰু ডাঙৰ কিবা আৰু সৰু ডাঙৰ বহুত কথা চলি আছে কি কৰো কেনেকে কৰো আইফোন লাইট তো এতিয়া বাৰ্থডে কেকটো কাটো তো হেপী বাৰ্থডে চকলেট খিনি আমি এইফালে দেখাইছো এতিয়া কেক কাটিব ওলাইছে হেপী বাৰ্থডে আমি চকলেট খিনি খাই দিলো বাৰু এইটো বেয়া নাপাব হাতেৰে খুলিবা আৰু কাটিবা না কম আমি কবি হেপী বাৰ্থডে টু ইউ হাতি পাদে ফুস ফুস এই মোক হোৱাটছআপ ষ্টেটাছ এনেকে দিছে হাপি হাতি পাদে মই বেলেগ বুলি মুভি এতিয়াই গম পালো Happy birthday to birthday to you. Dia. Filot কাটি আহিছে একদম চাৰি ভাগ কৰিম চাৰি মানুহ लगता है आज केस खाने को मिलेगा कालिया কালিও 4 নম্বৰ कितने কি পালো তুমি এই লৈ গ'ল মই গোটেইটো চাৰিটা ভাগলে গাইস হৈ গ'ল বাৰ্থডে সেলিব্ৰেশন এই কেক কোনমান না বেয়া নাপাবা আৰু কেকটো ভাল পাইছো কেকটোৰ কাৰণে আৰু মোৰ হেহে অকাৰ্ড আৰু এই যা খা আবে তো গাইস হৈ গ'ল আমাৰ বাৰ্থডে সেলিব্ৰেশন এনেকাই গ'ল বাৰ্থডে দিনটো আজিৰ তো ব্লগটো চাইলে যদি থেংক ইউ তো আৰু হ'ব নেকি আগত ব্লগ কৰোঁ নেকি নাজানো তো কি আৰু গম নাপাওঁ তো গাইস ইয়ালৈকে ভিডিঅ'টো চালে যদি থেংক ইউ তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো লগ পাম আৰু নতুন এটা ব্লগত এনেকুৱা ভিডিঅ' পাই থাকিব আৰু তো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধুনীয়া ভিডিঅ' পাবলৈ থেংক ইউ